কবি উৎপল শিৱমৰ কবিতা এটা সময় আছিল। আবৃত্তি বিপুল নাথ। এটা সময় আছিল, উৎসৱ মেলা বসন্তৰ বতৰ আছিল। প্ৰতিদিনেই আছিল উদযাপন। ৰাজপথত ডেকা গাভৰুৰ বেহিচাবী বাৰ্তালাপ, জুহালৰ কাষত আই পিতাৰ শাস্ত্ৰ আলোচনা, নামঘৰত বৰসভা, মছজিদত আজান। নিশ্চিন্ত নিৰ্বিঘ্ন আছিল জীৱনবোৰ। আমি সৰু সৰু কথাতে অজুহাত ধৰিছিলোঁ ৰজাক। শান্তিৰ সময়বোৰ অশান্ত কৰিছিলোঁ টায়াৰ জ্বলাই। ক্ষমতাৰ খকত খোৱা কামোৰা কেলেংকাৰীত নিমজ্জিত হৈছিলোঁ আমিবোৰ। এটা সময় আছিল, সকলো ফালে আছিল সুখ প্ৰাচুৰ্যতাৰ সমাহাৰ। আৰু আমি অশান্ত কৰি তুলিছিলোঁ হকে বিহকে বিদ্ৰোহৰ দাবানল জ্বলাই। ফেচবুক, টুইটাৰ, হোৱাটছএপত প্ৰেম আৱেগৰ কথোপকথন, ধেমেলীয়া কটুকীয়া বাৰ্তা প্ৰেৰণ, সকলো আছিল আমাৰ কাষত। সমৃদ্ধি, প্ৰমোদ আৰু জীৱন। এতিয়া মৃত্যুৰ কৰাল গ্ৰাসে আগুৰি অহা পৰত বৰকৈ মনত পৰে সেই সময়বোৰ, য'ত আছিল সকলো আমাৰ কাষত আৰু আমি হাবাথুৰি খাইছিলোঁ হাবিয়াস কৰি নোপোৱাবোৰক। এতিয়া যে জীৱনটো লৈ টানা আজোৰা দুৰ্বিহ পলয়। মোৰ স্বাচ্ছন্দ্যময় সেই সময়। প্ৰাণ ভৰি উশাহ লওঁ, সুঁৱৰি তোৰ মোৰ বিচ্ছেদিত প্ৰণয়। ধন্যবাদ।